Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আসাম টেট 2021 আপাৰ প্ৰাইমেৰী সোশ্যাল সায়েন্সৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হ'ব। আজিৰ এই ভিডিঅ'টোত গুপ্ত ডাইনেষ্টি, গুপ্ত সাম্ৰাজ্যৰ পৰা 50টা মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন কোৱেশ্চন নম্বৰ 1 টো হৈছে হু এমং দা ফলোইং ভিনসেন্ট স্মিথ কল দা নেপোলিয়ন অফ ইণ্ডিয়া। ভিনসেন্ট স্মিথে কাক ভাৰতৰ নেপোলিয়ন আখ্যা দিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি সমুদ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 টো হৈছে হু হেজ দা টাইটেল অফ কবিৰাজা। কবিৰাজ কাৰ উপাধি আছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ সমুদ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 টো হৈছে হু ৱাজ দা কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্তা। সমুদ্ৰগুপ্তৰ সভাকবিৰ নাম কি আছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি হৰিসেন। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 4 টো হৈছে হু ৱাজ দা ৰাইটাৰ অফ এলাহাবাদ প্ৰশস্তি। এলাহাবাদ প্ৰশস্তি কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি হৰিসেন। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো হৈছে হু ৰোড বৃহৎ সংহিতা। বৃহৎ সংহিতা কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ বৰামিহিৰ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 টো হৈছে হু টুক দা টাইটেলছ সকাৰী এণ্ড বিক্ৰমাদিত্য। সকাৰী ও বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি দ্বিতীয় চন্দ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 টো হৈছে ডিউৰিং হুইচ ৰিজন ডিড দ্য চাইনিজ ট্ৰেভেলাৰ ফা হিয়েন কাম টু ইণ্ডিয়া। চীন দেশীয় পৰিব্ৰাজক ফা হিয়েন কাৰ ৰাজত্বকালত ভাৰতবৰ্ষত আহিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ দ্বিতীয় চন্দ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে হুইচ অফ দ্য ফলোইং বুক নট ৰিটেন বাই কালিদাস। তলৰ কোনটো গ্ৰন্থ কালিদাসে ৰচনা কৰা নাছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন ডি দেৱী চন্দ্ৰগুপ্তম। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো হৈছে হু ফাউণ্ডেড দ্য নালন্দা ইউনিভাৰ্চিটি। নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰথম কুমাৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 12 টো হৈছে হু ৱাজ দ্য সন অফ চন্দ্ৰগুপ্ত 1। চন্দ্ৰগুপ্ত প্ৰথমৰ পুত্ৰ কোন আছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ সমুদ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 13 টো হৈছে হু এমং দ্য ফলোইং ৱাজ নট দ্য 9 জুৱেলছ অফ চন্দ্ৰগুপ্ত 2। তলৰ কোনজন দ্বিতীয় চন্দ্ৰগুপ্তৰ নৱৰত্নৰ ভিতৰত এজন নাছিল? বন্ধুগণ চন্দ্ৰগুপ্ত দ্বিতীয় বা বিক্ৰমাদিত্যৰ ৰাজসভাত 9জন বিখ্যাত মনীষী বা পণ্ডিত আছিল যাক নৱৰত্ন বুলি কোৱা হৈছিল। এই নৱৰত্নসকল আছিল অমৰ সিং, কালিদাস, খপনক, ঘটকপৰ, ধনন্ত্ৰী, বৰামিহিৰ, বৰৰুচি, বেতাল ভট্ট এবং শংকু। ঠিক আছে, আপোনালোকে এই নামকেইটা মনত থ'ব। আমাক এই প্ৰশ্নটোত কি সুধিছে যে তলৰ কোনজন দ্বিতীয় চন্দ্ৰগুপ্তৰ নৱৰত্নৰ ভিতৰত এজন নাছিল? ঠিক আছে, আমাৰ এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপচন ডি শূদ্ৰক। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 টো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য অথৰ অফ দ্য বুক দেৱী চন্দ্ৰগুপ্তম। তলৰ কোনে দেৱী চন্দ্ৰগুপ্তম গ্ৰন্থখন ৰচনা কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন 1 বিশাখা দত্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 টো হৈছে ধনন্ত্ৰী এ ৰিনাউড ফিজিচিয়ান অফ এনচিয়েণ্ট ইণ্ডিয়া এডন দ্য কোৰ্ট অফ। ভাৰতৰ প্ৰাচীন যুগৰ বিখ্যাত চিকিৎসক ধনন্তৰী কোন ৰজাৰ ৰাজসভা অলংকৃত কৰিছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ দ্বিতীয় চন্দ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 16 টো হৈছে দ্য ফাৰ্ষ্ট ইনস্ক্ৰিপশ্যনেল ইভিডেন্স অফ দ্য সতী প্ৰথা হেজ বিন ফাউণ্ড ফ্ৰম। সতী প্ৰথাৰ প্ৰমাণ প্ৰথম কোনটো শিলালিপিত পোৱা গৈছে? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন এ এৰেন। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 17 টো হৈছে দ্য অজন্তা কেভছ ৱেৰ বিল্ট ডিউৰিং দ্য পিৰিয়ড অফ দ্য। কাৰ সময়ছোৱাত অজন্তা গুহাবিলাক নিৰ্মিত হৈছিল? এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব অপচন বি গুপ্তাছ। পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 টো হৈছে হু এমং দ্য ফলোইং গুপ্তা কিং হেড এনদাৰ নেম দেৱগুপ্ত। তলৰ কোনজন গুপ্ত ৰজাৰ অন্য নাম দেৱগুপ্ত আছিল?
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় চন্দ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 19টো হৈছে হু ৰোড দ্য প্লে মুদ্ৰা ৰাক্ষসা। মুদ্ৰা ৰাক্ষস নাটকখন কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিশাখা দত্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 22 হৈছে দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ ওৱান অফ দ্য ফলোইং। এলাহাবাদ স্তম্ভ লিপিখন তলৰ কাৰ লগত সংযুক্ত আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সমুদ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 21টো হৈছে দ্য গুপ্তা কিং হু ৱাজ গুড প্লেয়াৰ অফ বীণা। কোনজন গুপ্ত ৰজা বীণা বজোৱাত পাৰ্গত আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 22টো হৈছে পৃথিব্য প্ৰথম বীৰ ৱাজ দ্য টাইটেল অফ। পৃথিব্য প্ৰথম বীৰ উপাধিটো কোনে গ্ৰহণ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 23টো হৈছে দ্য হুনাছ ইনভেডেড ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ। কাৰ শাসনকালত হুনসকলে ভাৰত আক্ৰমণ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্কন্দগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 24টো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গুপ্তা ৰুলাৰ টু ইছ্যু চিলভাৰ কইন। প্ৰথম গুপ্ত শাসক যিয়ে ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দ্বিতীয় চন্দ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 25টো হৈছে হু অফ দ্য ফলোইং এমং দ্য 9 জেমছ অফ চন্দ্ৰগুপ্ত টু ৱাজ এছ'চিয়েটেড উইথ এষ্ট্ৰলজি। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ নৱৰত্নৰ মাজত তলৰ কোনজন জ্যোতিষী শাস্ত্ৰৰ লগত জড়িত আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি খপনক। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 26টো হৈছে কালিদাস ৱাজ ইন দ্য ৰুলিং পিৰিয়ড অফ। কালিদাস তলৰ কোনজন শাসকৰ সময়ছোৱাত আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্বিতীয় চন্দ্ৰগুপ্ত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 27টো হৈছে ডিউৰিং দ্য গুপ্তা পিৰিয়ড গ'ল্ড কইনছ ৱেৰ কল্ড বাই হুইচ অফ দ্য ফলোইং নেমছ। গুপ্ত যুগৰ সোণৰ মুদ্ৰা তলৰ কোনটো নামে জনা গৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিনাৰা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 28টো হৈছে দ্য চিলভাৰ কইন ইউজড বাই গুপ্তাছ ৱেৰ কল্ড। গুপ্ত যুগত প্ৰচলিত ৰূপৰ মুদ্ৰাক গুপ্তসকলে কি বুলিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰূপাকা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 29টো হৈছে ইন এনচিয়েণ্ট ইণ্ডিয়া হুইচ ডাইনেষ্টি ৰুল ইজ কনচিডাৰ্ড এজ দ্য গল্ডেন এজ। প্ৰাচীন ভাৰতবৰ্ষত কোন ৰাজবংশৰ শাসনক স্বৰ্ণযুগ হিচাপে বিবেচনা কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুপ্তা। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 32 হৈছে দ্য গুপ্তা এম্পায়াৰ গ্ৰাণ্টেড টেক্স ফ্ৰী এগ্ৰিন লেণ্ড টু হুইচ অফ দ্য ফলোইং। গুপ্ত সাম্ৰাজ্যত তলৰ কোনটোক কৰমুক্ত কৃষিভূমি দিয়া হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰাহ্মিনছ। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 31টো হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট চাইণ্টিষ্ট এণ্ড মেথমেটিচিয়ান অফ দ্য গুপ্তাছ পিৰিয়ড। গুপ্ত সময়ছোৱাত বিখ্যাত বিজ্ঞানী এবং গণিতজ্ঞ কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্যভট্ট। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 32টো হৈছে ইন সংস্কৃত প্লেচ ৰিটেন ডিউৰিং দ্য গুপ্তা পিৰিয়ড উইমেন এণ্ড শূদ্ৰাছ স্পীক। গুপ্ত যুগত ৰচিত সংস্কৃত নাটকত নাৰী এবং শূদ্ৰসকলে কোনটো ভাষাত কথা পাতিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰাকৃত। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 33টো হৈছে দ্য পইট হু ইজ কল্ড এজ ইণ্ডিয়ান শ্বেক্সপিয়াৰ। কোনগৰাকী কবিক ভাৰতীয় শ্বেক্সপিয়াৰ বোলা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কালিদাস। পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 34টো হৈছে হুইচ ওৱান অফ দ্য ফলোইং পোৰ্ট হেণ্ডেল দ্য নৰ্থ ইণ্ডিয়ান ট্ৰেড ডিউৰিং দ্য গুপ্ত পিৰিয়ড। তলৰ কোনটো বন্দৰে গুপ্ত আমোলত উত্তৰ ভাৰতীয় বাণিজ্য পৰিচালনা কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাম্ৰলিপি। প্ৰশ্ন কুৱেশ্যন নম্বৰ 35টো হৈছে হু ইজ ন'ন এজ চাকা কনকুৱেৰ। তলৰ কোনজন শাক্য বিজয়ী নামে পৰিচিত?
এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন সি দ্বিতীয় চন্দ্ৰগুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 36 টো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গুপ্ত ডাইনেষ্টি গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰীগুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 37 টো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গুপ্ত কিং টু টেক দ্য টাইটেল অফ মহাৰাজা ধীৰাজ প্ৰথম গুপ্ত ৰজা যিয়ে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল কোন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰথম চন্দ্ৰগুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 38 টো হৈছে হোৱাট টাইটেল ডিড শ্ৰীগুপ্ত টেক শ্ৰীগুপ্তই কোনটো উপাধি গ্ৰহণ কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মহাৰাজা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 39 টো হৈছে হোৱাট ইজ দ্য নেম অফ শ্ৰীগুপ্তাৰ সন শ্ৰীগুপ্তৰ পুত্ৰৰ নাম কি আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঘটোৎকচ গুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে হোৱাট ৱাজ দ্য চিম্বল অফ দ্য গুপ্ত এম্পায়াৰ গুপ্ত ৰাজবংশৰ ৰাষ্ট্ৰপতীক বা চিল কি আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৰুড় বা ঈগল পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 41 টো হৈছে হুইচ অফ দ্য ফলোইং বুক ৰিটেন বাই কালিদাস তলৰ কোনটো গ্ৰন্থ কালিদাসে ৰচনা কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ সকলো পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 42 হৈছে সমুদ্ৰগুপ্ত ৱাজ এ ফলোৱাৰ অফ হুইচ ৰিলিজন সমুদ্ৰগুপ্ত কোন ধৰ্মৰ অনুৰাগী আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৈষ্ণৱ ধৰ্ম পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 43 টো হৈছে ইন হুইচ লেংগুৱেজ এলাহাবাদ ইনস্ক্ৰিপশ্যন ৱাজ ৰিটেন এলাহাবাদ প্ৰশস্তি কোনটো ভাষাত লিখা হৈছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সংস্কৃত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 44 টো হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ দ্য গুপ্তা ডাইনেষ্টি গুপ্ত যুগৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সমুদ্ৰগুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 45 টো হৈছে দ্য কেপিটেল অফ গুপ্তা এম্পায়াৰ ৱাজ গুপ্ত সাম্ৰাজ্যৰ ৰাজধানী কি আছিল এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ পাটলিপুত্ৰ পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 46 টো হৈছে হু ৱাজ দ্য ছান এণ্ড ছাকচেছৰ অফ চন্দ্ৰগুপ্ত টু দ্বিতীয় চন্দ্ৰগুপ্তৰ পুত্ৰ উত্তৰাধিকাৰী কোন আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুমাৰগুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 47 টো হৈছে হু ইছ্যুড ভিটাৰী পিলাৰ ইনস্ক্ৰিপশ্যন ভিতৰী স্তম্ভৰ শিলালিপি কোনে জাৰি কৰিছিল এই প্ৰশ্নটোৰ ৰাইট আনসাৰটো হ'ব অপশ্যন ডি স্কন্দগুপ্ত পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 48 টো হৈছে হু ৰোড দ্য ফেমাছ বুক কল্ড পঞ্চতন্ত্ৰ পঞ্চতন্ত্ৰ নামৰ বিখ্যাত পুথিখন কোনে ৰচনা কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষ্ণু শৰ্মা পিছৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 49 টো হৈছে দ্য গুপ্তা কিং হু পাৰফৰ্ম দ্য অশ্বমেধা চেক্ৰিফাইচ কোনজন গুপ্ত ৰজাই অশ্বমেধ যজ্ঞ কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুমাৰগুপ্ত লাষ্ট এণ্ড অন্তিম প্ৰশ্ন কোৱেশ্চন নম্বৰ 52 হৈছে দ্য বুক নৱনীতকাম অফ দ্য গুপ্তা পিৰিয়ড বিলংছ টু গুপ্ত আমোলৰ নৱনীতকাম গ্ৰন্থখন কিহৰ লগত সম্পৰ্কিত আছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেডিচিন বন্ধুগণ আজিৰ এই ভিডিঅ'টোত আমি গুপ্ত ডাইনেষ্টিৰ পৰা 50টা মষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ থেংক ইউ